গাইজ, আজি মই বনাবলৈ লৈছোঁ মাছৰ তৰকাৰী। তাৰ বাবে মই লৈছোঁ বিলাহী, আদা ৰচুনৰ পেষ্ট, কেঁচা জলকীয়া, পিঁয়াজ পাত কেইটামান আৰু মই ফুলকবি আৰু আলু প্ৰথমতে বইল কৰি লৈছোঁ। যিহেতু আজিকালি বজাৰৰ ফুলকবি, গতিকে বিভিন্ন ধৰণৰ মেডিচিনছ দি পেলাই ডাঙৰ কৰে, সেইকাৰণে খাবলৈ ভয় লাগে। তাৰ আগতে মই বইল কৰি পেলাই পানীখিনি পেলাই দিছোঁ। এতিয়া মই মাছ কেইটুকুৰা ফ্ৰাই কৰি ল'ম। মই অলপমান হাফ ফ্ৰাই কৰি থৈ দিছিলোঁ কালি। এতিয়া মই ভালদৰে ফ্ৰাই কৰি ল'ম। এয়া মই মাছটো দি দিছোঁ কেৰাহীত। মই মাছ কেইটুকুৰা ভালদৰে ফ্ৰাই হ'বলৈ এৰি দিছোঁ। মাছ কেইটুকুৰা ফ্ৰাই হৈ গৈছে, মই এতিয়া কাঢ়ি থ'ম। তেলখিনি যিহেতু গৰম হৈ আছে, মই ইয়াত কেইটামান পাঁচফোৰণ দি দিছোঁ। এতিয়া মই পিঁয়াজ দি দিছোঁ। মই পিঁয়াজ পাতকেইটাও দি দিছোঁ। কেঁচা জলকীয়া, আদা ৰচুন আৰু বিলাহীকেইটা মই একেবাৰতে দি দিছোঁ। একেলগে ভাজি ল'ম। অকণমান ধনিয়া পাউডাৰ, অকণমান জিৰা পাউডাৰ, জোখমতে হালধি আৰু জোখমতে নিমখ দিছোঁ। এইখিনি মই অলপমান মিক্স কৰি ল'ম। 1 মিনিট সময় সিজিবৰ বাবে এৰি দিছোঁ। এতিয়া মই বইল কৰি থোৱা ফুলকবিকেইটা দি দিছোঁ। গোটেইখিনি ভালদৰে মিক্স কৰি ল'ব। কালাৰৰ বাবে অলপমান কাশ্মীৰী মিৰ্চ দি দিছোঁ মই। সিজিবৰ বাবে অলপ সময় এৰি দিছোঁ। এতিয়া মই 1 গ্লাছ পানী দি দিছোঁ। ফ্লেভাৰৰ কাৰণে মই অলপমান বাঁহগাজ দি দিছোঁ। এয়া, এতিয়া এইখিনি ভালদৰে উতল আহিবলৈ এৰি দিম। খুব ধুনীয়াকৈ উতলি আছে, দেখিবলৈ খুব ধুনীয়া হৈছে। এতিয়া মই মাছ কেইটুকুৰা দি দিম উতলি থকা তৰকাৰীখিনিত। এয়া হৈ গৈছে। এতিয়া আৰু অলপমান সিজিবলৈ এৰি দিম। জুইৰ ফ্লেমটো অলপমান মিডিয়াম কৰি দিম। ফুলকবি আৰু মাছৰ তৰকাৰী মোৰ হৈ গৈছে। এতিয়া ওপৰত অলপমান ধনিয়া কাটি পেলাই মই দি দিছোঁ। গেছটো অফ কৰি দিম। এয়া।